সকলোকে নমস্কাৰ আছিলোঁ ৱেলকাম বেক টু মাই চেনেল। আজি এটা নতুন দিন, নতুন আৰম্ভণি, অৰ্থাৎ এটা নতুন ব্লগ। আজি আমি মানে আমাৰ ক্লাছেছ নাই, হয় নাই? আমাৰ আজি ক্লাছেছ কেঞ্চেল চব। চ' সেইকাৰণে আমি ৰুমত থাকি মানে সাংঘাতিক বৰ হৈ গৈছোঁ। চ' সেইকাৰণে আমি আজি ওলাই আহিছোঁ। এনে ক'ৰবাত গৰমতো গৰমেই আৰু সাংঘাতিক গৰম দিছে, কিন্তু আমি এতিয়া ওলাই আহিছোঁ ক'ৰবাত ফুৰিব যাম বুলি। চাওঁ মানে ডিচাইড হোৱা নাই ক'ত যাম ফুৰিবলৈ, কিন্তু যাম আৰু ক'ৰবাত। এয়া দেখাই দিছোঁ, কিবা ক'বা? একো নকৰো, লাহে লাহে যাই থাকো। আমি ওলাই আহিছিলো ফুৰিব ওলাওতে আমি আমাৰ এজন মানে অতিকৈ প্ৰিয় বন্ধু লগ পালো, আপোনালোকক দেখাইছো। কিবা কবা? নাই কোৱাৰকে একো নাই। কিয়? কিবা এটা কৈ দিয়া। মানে ইমান গৰম ইমান, গৰমটো গৰমে, তথাপিও কিবা এটা কৈ দিয়া। ব্লগাৰ মানুহটো বহুত ভাল আছে, আপুনি সাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। ऐसे में बड़ा सख्त लौटा हूं लेकिन यार यहाँ में पिघल गया। So guys, আমি এতিয়া ডিচাইড কৰিলো যে ক'ত যাম বুলি। আমি এতিয়া ভাবিছো জু ৰোডত যাম বুলি। বহুত দিন হ'ল জু ৰোডৰ ফালে যোৱা নাই, আৰু চাওচোন তাতে কিবা জেগা আছে নেকি চাবলৈ, তাতে এক্সপ্ল'ৰ কৰোগে। আৰু বৰষুণো ধৰি আছে পুৰা, আৰু গুৱাহাটীতো জানে বৰষুণ দিলে কি হয়, আৰু বিশেষকে জু ৰোডত কি হয় বৰষুণ দিলে। তথাপি আমি ৰিক্স লৈ যাব ওলাইছো, চাই থাকক। तो चलिए शुरू करते हैं। A few moments later. ইফালে জু ৰোড যায় আৰু ইফালে গণেশগুৰি, আৰু ইয়াতে আছিলে আগতে মোৰ ৰুমটো। ত' মই ইয়াৰ পৰা শ্বিফ্ট হৈ এতিয়া নতুনকৈ ভাঙা ঘৰত আছোঁ। আমি এতিয়া মানে বাছত উঠি গৈ আছোঁ জু ৰোডৰ ফালে। ক'ত যাওঁ আপোনালোকক দেখাই থাকিম। কিবা ক'বা? গাইজ আমি ক'ত যাম বুলি লাষ্টত মানে বৰষুণ দিছে, চাব পাৰে পুৰা বৰষুণ। ত' আমি এই বৰষুণত ক'ত মানে যাম আৰু একো ডিচাইড কৰিব নোৱাৰিলো। ত' ওচৰতে দেখিলো চিৰিয়াখানা। ত' চিৰিয়াখানা মানে আছাম ষ্টেট জু, অসম ৰাজ্যিক চিৰিয়াখানা। ইয়াতে আহিছো আমি আজি, বোলো ইয়াতে চাওঁ আৰু কি কৰিম, উপায় নাই, ক'ত যাম, বেলেগ জেগা নাই চাবলৈ। ত' কিন্তু আমাৰ লাকো ইমান বেয়া, আজি আহিছো পুৰা বৰষুণ। ইমান বৰষুণ লাগে বেয়া। আৰু বৰষুণটো বৰষুণ, তাতকে আমাৰ ডাঙৰ টেনচন হৈছে কাৰণ আমি বৰষুণ, তাতে আছো আমি জু ৰোডত। ভাই জু ৰোডত কি বানপানী হয়, যদি আমি ফচি যাওঁ কেনেবাকে। হৈছে আমি কালি ৰাতিপুৱা ৰুম পামগে আৰু হ'ব আৰু। ये समस्या है क्या बोलने का। तू इसके साथ मत घूम रे। এয়া টিকেটো কাটিলো। এয়া আপোনাৰ 33 টকাকে লৈছে, 100 টকা তিনজনৰ আমাৰ টিকেট লৈছে, কাটিলো। এতিয়া আহিছো যেতিয়া এয়াই হৈছে অসম ৰাজ্যিক চিৰিয়াখানাৰ দৃশ্য। পুৰা বৰষুণ, আমি চব এতিয়া চমু এটা ভিতৰত আছো। গাইজ এনেহেন অৱস্থা, গোটেই বৰষুণত তিতি বুৰি অৱস্থা নাই আৰু। চিৰিয়াখানা চোৱা উৎপাত মজা ওলাই গৈছে চবৰে। একচুৱেলি এইটো আমাৰ দুখ নহয়, মানে এইটো একচুৱেলি চব হৈছে বৰষুণৰ দুখ। কাৰণ আমি ওলাইছিলোঁ জু ৰোড দি হৈ বেলেগ ক'ৰবাত ফুৰিব যাম বুলি, কিন্তু বৰষুণ দি দিলে। তো আমি নামি দিলোঁ বাছৰ পৰা যে আৰু আগত নাযাওঁ, কাৰণ ফচি যাম বানপানী হ'লে। তো আমি ইয়াতে ৰখি কি কৰিম, উপায় নাপাই চিৰিয়াখানাত সোমালোঁ বোলো। চিৰিয়াখানাতে এনেই চাই মেলি যাওঁ আৰু কি কৰিম, দিনটো কটাই দিওঁ ক'ৰবাত। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। কোৱা ये तो लेटेस्ट न्यूज है। নোলাই গাইজ বৰষুণৰ ভিতৰত ই ঘৰৰ ভিতৰত সোমাই গৈছে। কেটেলা পহু পৰকিউপাইন নোলায়। গাইজ চ' আমি এতিয়া ফাৰ্ষ্ট আমাৰ জন্তুটো চাইছোঁ। এইটো হৈছে এটা ডিয়াৰ। কি প্ৰজাতিৰ সেইটো নুসুধিব, সেইটো নাম নাজানো আমি, খালি ডিয়াৰ বুলি জানো আৰু বাকী নাম চাম নাজানো। এতিয়া আমি গৈ আছোঁ এটা বিখ্যাত ঠাইলৈ। সেই ঠাইটো হৈছে আমাৰ সকলোৰে জীৱনৰ এটা কেন্দ্ৰবিন্দু। এই কেন্দ্ৰবিন্দুটোলৈ আমি গৈ আছোঁ, আপোনালোককো দেখাম। আৰু সেই কেন্দ্ৰবিন্দুলৈ যোৱাৰ আগত তাৰ এটা দৃশ্য আপোনালোকক দেখাই দিছোঁ। আপোনালোকে গেছ কৰিব পাৰিব কি হয় বস্তুটো। টেন টেন मेरे को तो ऐसा धक धक हो रहा है। সেইটো হৈছে
এই বস্তুটো চবৰ জীৱনতে থাকে, চবৰে জীৱনত থাকে আৰু ই হৈছে থাকিবও লাগে ই জীৱনত অনুপ্ৰেৰণা দিয়ে, জীৱনত আগবাঢ়ি যোৱা দিয়ে সেইটোৱে। জীৱনত আগবাঢ়ি যোৱাত বহুত সহায় কৰে আৰু সেই বস্তুটো হৈছে সকলোৰে এক্স আহক আমি এক্স চাওগে। বিভিন্ন ধৰণৰ এক্স আছে আৰু ইয়াৰ এক্সটো বোলে গ্ৰীণ কালাৰ। মোৰটো ব্লেক ভাই। মোৰটোতো ডাইৰেক্ট অজগৰ গিলি দিয়ে ভাই। মজা লাগিছে বে। ই আজি কাপোৰ সলাইছে, ৰং সলাইছে। ই শ্বেড কৰিছে আজি। তো ইয়াৰ নাম হৈছে গ্ৰীণ কেট স্নেক, সেউজীয়া মেকুৰী সাপ। এই আছে আৰু এটা এই আছে মুখ খোলাই ৰাখিছে। ইমান কেইটা ভিডিঅ'। এটা ডাঙৰ। সো গাইস এইটোৱে হৈছে মোৰ এক্স। ভাই ইমান চাওলে। ইয়াৰ ইমান নাম সৰু জায়গাত ৰাখিছে। ইয়াৰ নাম হৈছে বাৰ্মিজ পাইথন। এইটো চাইডে বেছি আছে দেখা। বাৰ্মিজ পাইথন, জলপহীয়া অজগৰ। এইটো অজগৰে দেখে থাকবি না। Oh. Oh, he is moving. अच्छा हमको सिखा रिया है। This is ostrich. मैं कब हो गया ये कब हुआ कब Ostrichৰ এটা বিশেষ তত্ত্ব আছে যে ইয়াৰ যিটো কণী ডিমাটো, it is the largest egg in the world. After dinosaur of course. কিবা ক'বা তুমি? বহুত ডাঙৰ, মোৰ এইখিনি পৰিব আৰু এই গুজালে মই মৰি যাম ভাই। তুমি কিবা ক'বা? তুমিতো নমৰা, তুমি হৈছা লিকতা জীৱ, পৃথিৱী শেষ হৈ গ'লে তুমি থাকিয়ে যাবা। ই হৈছে ককৰোচ, ই কেতিয়াও নমৰে, ই লাষ্ট স্পেচিছ, সদায় ৰৈ যাব ই। तुम्हें कैसे पता चला कि मैं कौन हूँ? গাইজ অলপ আগত আমাৰ মানে এক মহান জ্ঞান দি আছিলোঁ যে অষ্ট্ৰিচ বুলি। একচুৱেলি ডেট ৱাজ নট এন অষ্ট্ৰিচ, সেইটো বেলেগ কিবা চৰাই আছিল। আপোনালোকক দেখাইছোঁ, ইট ইজ ইমু। আৰু আমাৰ জ্ঞানৰ ইমানে অভাৱ, আমি কৈ দিলোঁ যে সেইটো অষ্ট্ৰিচ হয় বুলি। কি কৰিম, দেখাতটো একে লাগিছে অষ্ট্ৰিচ টাইপ, বাট মানে হাইটত সৰু আৰু। চ' আমি ভাবিছোঁ কিবা বেবি অষ্ট্ৰিচ হ'ব চাগে, बट ब्लंडर हो गया। वो ऑस्ट्रिच था ही नहीं, वो इमू था। अब क्या ही करे, माफ कर दो भाई। कैसे कैसे लोग रहते हैं यार यहाँ पर। सर तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम। One eternity later. গাইজ আমি চিৰিয়াখানাত বহুত জন্তু দেখালোঁ, কিন্তু এতিয়া আপোনালোকক দেখাবলৈ গৈছোঁ যিটো জন্তু হৈছে মোৰ এটা স্পিৰিট এনিমেল। সেইটো আপোনালোকক দেখাইছোঁ। যেনেকৈ মই জীৱনত এটা শ্বেৰ, তেনেকৈ আপোনালোকক শ্বেৰ দেখাম এতিয়া। कौन है ये लोग, कहाँ से आते हैं? গাইজ কেমেৰাত সৰু সৰু দেখিব পাৰি, বাট ৰিয়েলত বহুত ডাঙৰ। ইয়াতকৈ বহুত বম ডাঙৰ ভাই। এতেকে গাইজ আমি লায়ন চালোঁ, সিংহ, শ্বেৰ যি বুলি কয় আপোনালোকে। কিন্তু এই চাই পেলাই এটা মানে বস্তু ৰিয়েলাইজ কৰিলোঁ, বহুতো ডাঙৰে, মানে কেমেৰাত যিমান দেখিছোঁ তাতকৈ ৰিয়েলত বহুত ডাঙৰ। আৰু কি মানে ৱাক এটা আছে ইহঁতৰ, মানে যিটো খোজ কাঢ়ে ন, কিবা এটা ছাল আছে, মানে এটা ছেক্সি ৱাক বুলি যে কয়। প্ৰত্যেকজন মানুহ এজন বাঘে হয় ভাই, জীৱন সংগ্ৰাম কৰি আছে যিহেতু। সেইকাৰণে কওঁ মাজে মাজে গাইজ এইটোৱে দেখিলে আমাৰ সকলোৰে বিশ্ববিখ্যাত এশিঙীয়া গড়, যাক লৈ আমি অসমবাসীয়ে গৌৰৱ কৰোঁ। কিবা ক'বা? কিংটো নাই গাইছ। অহ শিংটো চোৰাই কাটি নিলে নেকি? হ'ব পাৰে, ন' কমেণ্টছ। ये भगवान क्या जुल्म है। বাৰিছ ৰুগীয়া, বৰষুণ ৰখি গ'ল, কিন্তু চব এয়া বোকা পানী কৰি থৈ গ'ল। খোজকাঢ়ি আৰু চেণ্ডেলৰ অৱস্থা দেখাইছোঁ, এয়া চব চেণ্ডেলৰ অৱস্থা, বোকা পানী লাগি অৱস্থা নাই। এখেতৰ জোতা চবৰ চাই কৈছোঁ, কেমেৰা নাজানো কেনেকুৱা দেখিছে, বাট দে আৰ লাইক মতলব বেছি ধুনীয়া।
আৰু মানে কিছুমানৰ থিং আছে ন চ' সিহঁতক আৰু বেছি ধুনীয়া লাগিছে দে আৰ জাষ্ট বিউটিফুল মেলৰ হিং থাকে গম পাও না ফিমেলৰ হিং নাথাকে হয় নেকি নাজানো আমি জেণ্ডাৰ ডিফাৰেঞ্চিয়েট নকৰোঁ আমাৰ কাৰণে মেল ফিমেল চব একে উই বিলিভ ইন ইকুৱেলিটি क्या जोक मारा भाई আমাৰ যি অসম ৰাজ্যিক চিৰিয়াখানা এই চিৰিয়াখানা মানে সাল সলনি কৰিব কেইবাবছৰৰ পিছত এই গোটেই মানে এৰিয়াটো মানে জংঘলখিনি আই গেছ থাকিব কিন্তু অলপমান কংক্ৰিট স্থাপন কৰা হ'ব চাগে মানে অলপ মিউজিয়াম টাইপ অকণমান নতুনত্ব আনিব আৰু কিবা কিবি তাৰ কাৰণে আগফালে গেট চেটো বন্ধ আছে কনষ্ট্ৰাকশ্যন চলি আছে প্লাছ ইফালে মেজাৰমেণ্ট লৈ আছে চাগে কিবা কাম কৰি মই বানি আছো আজা আজা মেরে বাচ্চা আও চিধা বেকা কৰ মোৰ ইউটিউবত গাইজ চাবলৈ পাইছে এই বন্ধু আমি এতিয়া চিৰিয়াখানাৰ পৰা অৰ্থাৎ জুৰ পৰা আমি এতিয়া প্ৰস্থান কৰি আছো আমি ইয়াৰ পৰা এতিয়া ওলাই দিছো গাইজ এতিয়া আমাৰ ব্লগটো মই আমাৰ যিটো চিৰিয়াখানা ভ্ৰমণৰ যিটো ব্লগ আছিলে এই ব্লগটো ইয়াতে সামৰি দিছো কাৰণ ব্লগটো বহুত বেছি দীঘল হৈ গৈছে সেইকাৰণে ইয়াৰ পিছৰখিনি যি আছে আমি ক'ৰবাত যাম এতিয়া খাম তাৰপিছত আৰু অলপ বেলেগ বেলেগ জেগাত যাম সেইখিনি আমি নেক্সট এটা মানে এইটো ব্লগৰ নেক্সট পাৰ্ট হ'ব য'ত কণ্টিনিউ কৰি আমি দেখাম তাত ত' এইটো ব্লগৰ কাৰণে আমি এইখিনি ইয়াতে সামৰি দিছো বাই 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 আৰু আগন্তুক ব্লগত আহি থাকিব নেক্সট পাৰ্টটো আপোনালোকে চাই থাকিব ষ্টে টিউন সাবস্ক্রাইব করব গাইস লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু ভাল লাগিলে যি পাৰি সেই কমেন্ট কৰি দিব অ'কে যি মনত আহে ডান বাই বাই গাইজ Mhm.